জাগিৰোডৰ গড়কাপ্তানি বিভাগৰ ডাক বংগনাত একাংশ চৰকাৰী বিষয়া দিনৰ প্ৰায় 11 বজাৰ পৰা নিশালৈকে কৰিছে কাম। এওঁলোক মৰিগাঁও জিলাৰ লাহৰিঘাট খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ বিষয়া অভিযন্তা। পিছে নিজৰ কাৰ্যালয়ৰ বিপৰীতে কাম কৰিছে জাগিৰোডৰ গড়কাপ্তানি বিভাগৰ ডাক বংগলাৰ এটা বন্ধ কোঠাত। চৰকাৰী কৰ্মচাৰীৰ বিলাসী বাহনে গিজ গিজাই আছে ডাক ভংগলা চৌহদ। ইমানলৈকে টিকি চলিছিল সকলো, কিন্তু সেই কামত হঠাৎ খেনা লাগিল, কিয়নো সেই স্থানত উপস্থিত হ'ল সাংবাদিকৰ এটা দল। এক গোপন সূত্ৰৰ অভিযোগ অনুসৰি বিগত সময়ত সংঘটিত কৰা পৰ্বত সম দুৰ্নীতি ঘাপ দিয়াৰ লগতে কাম নকৰাকৈয়ে বিভিন্ন চৰকাৰী আঁচনিৰ আবণ্টিত ধনৰ ভাগ বটোৱাৰা কৰিছিল বিষয়া কৰ্মচাৰীসকলে। বিষয়া কৰ্মচাৰীসকলৰ সৈতে উপস্থিত আছিল খোদ লাহৰিঘাট খণ্ড উন্নয়ন বিষয়াগৰাকীও, কিন্তু সাংবাদিক উপস্থিত হোৱাত হঠাৎ লাগিল হোৱা ধোৱা। লগে লগে পিছ দুৱাৰেদি পলাই গ'ল বিডিঅ বাইদেউ। লগে লগে দমে দমে কাগজ পাতি ফাইল আদি লৈ ফৰিং চিঠা দি পলাই পথং দিলে সকলোৱে। কোনোবাই দৌৰি নিজৰ বাহনত উঠিল, আন কোনোবাই আকৌ খোজকাঢ়িয়ে চলালে পলোৱাৰ চেষ্টা। কিন্তু কি কামত এওঁলোক ব্যস্ত আছিল তাৰ উত্তৰ নাই কাৰো মুখত। সকলোৰে কেৱল কেমেৰাৰ পৰা মুখ ঢকাৰ চেষ্টা। সাংবাদিকে বাৰম্বাৰ সুধিও নাপালে কোনো সুতুত্তৰ। ইফালে কোঠাৰ ভিতৰতে বাহিৰে পৰি আছে বিলাতী সুৰাৰ বটল। এতিয়াও প্ৰশ্ন হয়, লাহৰিঘাট খণ্ড উন্নয়ন বিষয়া এইসকল বিষয়া কৰ্মচাৰীয়ে দমে দমে ফাইল লৈ জাগিৰোডত কাম কৰিছে কিয়? সাংবাদিকৰ কেমেৰা দেখি কিয় পলাই পত্ৰং দিছে এওঁলোক কৰ্মচাৰীয়ে? যদিহে সঁচাকৈ কাৰ্যালয়ৰ চৰকাৰী কামত নিয়োজিত, তেনেহ'লে পলাবলগীয়া হোৱাৰ কাৰণ কি? আমি কেৱল দেখুৱাইছোহে, আমি এওঁলোকক চিনিও নাপাওঁ। কিন্তু ডাক বাংলাৰ কৃতপক্ষই নিশ্চয় চিনি পাইছে এইসকল বিষয়া কৰ্মচাৰী। এতিয়া তদন্তৰ দায়িত্ব চৰকাৰ আৰু বিভাগীয় কৃতপক্ষৰ। তাতে বহি আছিলে, এনআৰচি কাম বুলি কৈছে, তেতিয়া আপোনালোকে এনআৰচি কাম বুলি ক'লে। আপুনি তাতে বহি আছিলে, মই চিনি নাপাওঁ। বাহিৰগৰাকী কোন আছিলে ন? মই চিনি নাপাওঁ। আপোনালোকে একেলগত আছিলে, একেলগে এটা ৰুমত বহি আছে, আপুনি চিনি নাপায় বুলি কৈছে। তাতে আমি মদৰ বোতল দেখিছোঁ কাৰ্যালয়ত, কিয়? আইবিত কিহৰ আইবিত কিহৰ কৰে? আপোনালোকে তাত কি কৰি আছিলে? ইমান ফাইল চাইল লৈ পেলাই কি কৰি আছিলে? আপুনি পলাই আছে কিয় কাৰণে আপোনালোকে বাৰু? কথাখিনি জনাওক। নজনাই কিয় পলাই আছে কিয় কাৰণে বাৰু আপোনালোকে? আপোনালোকে তাত কি কাম কৰি আছিলে? হা, কি কৰি আছিলে আপোনাক কওকচোন? নকয় কিয় আপুনি এনেকৈ পলাই আছে যে? কি কৰি আছিলে আপোনাৰ নকয় কিয় কাৰণে? অফিচিয়েল কাম কৰি আছিলে, আপোনাক কওক যে অফিচিয়েল কি কাম কৰি আছিলে। হা, ঠিক আছে, হ'ব যাওক। মানুহকেইজন আপোনাৰ লাহৰিঘাটৰ বিডিঅ আৰু এইবিলাক অফিচৰ ষ্টাফখিনি আহিছিলে, ইয়াতে কাম কৰিছিলে। তেওঁলোকে ৰুমটো মাজৰ ৰুমত আমাৰ বহিলে, তেওঁলোকে কাম কৰিছে। প্ৰায় 11:30 বজাত আহিছিলে দিনত। বাছ এতিয়া তেওঁলোকে এই প্ৰায় 2 ঘণ্টামান হ'ল, জাষ্ট এইমাত্ৰ গ'ল। আৰু মিডিয়াসকল আহিছিলে, অহালৈ তেওঁলোকে পলাল। বাইদেউ বিডিঅ মই লাহৰিঘাটৰ অফিচৰ কাম, গভৰ্ণমেণ্টৰ কাম, অফিচৰ হেৰি কাম কৰিব মোক কৈছে। এনেকৈ মই তেনেকৈ মাজৰ ৰুমটো বহিলে। অফিচৰ কাম ইয়াত কৰিব বুলি কৈছে? নহয়, মোক কৈছে যে অফিচৰ কাম ব্লকৰ তাত মই বহি লওঁ অলপ। ঠিক আছে, হ'ব। এইকাৰণে মই বহিছোঁ। আৰু মই আমাৰ এছ অ' যিটো ইনচাৰ্জ হয়, তেওঁকো সুধিছোঁ, তেওঁ মানে গভৰ্ণমেণ্টৰ মানুহ বুলি তেওঁ এলাউ কৰে। নহয়, মইতো বৰ্তমান মই থকাত দেখা নাই, মই দেখা নাই।